হেল্ল' ষ্টুডেণ্টছ, এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ বাবে আমি গণিতৰ 14 days 14 চেপ্টাৰ এটা ছিৰিজ লৈ আহিছোঁ। এই ছিৰিজৰ জৰিয়তে তোমালোকে গোটেইখিনি বস্তু একেবাৰতে ৰিভিজন আৰু কুৱেশ্যন আনচাৰ আমি কিছুমান ছল্ভ কৰিম আৰু ৰিভিজনো কৰিম গোটেইখিনি গণিতৰ। তো আজিৰ চেপ্টাৰটো হৈছে বাস্তৱ সংখ্যা। আজি আমি এই চেপ্টাৰটো গোটেইখিনি বস্তু ৰিভিজন কৰি তাৰ MCQ কি হ'ব পাৰে আজি এই ভিডিঅ'ৰ জৰিয়তে আমি শিকিম। এতিয়া যদি প্ৰথমতে আমি চাবলৈ যাওঁ বাস্তৱ সংখ্যা কি হয়, গোটেইখিনি বস্তু আমি একবাৰ ৰিভাইজ কৰি লওঁ। প্ৰথমতে আমি চাবলৈ গ'লে যে স্বাভাৱিক সংখ্যা কি হয় এইটো চাম। স্বাভাৱিক সংখ্যা মানে হ'ল যিবিলাক সংখ্যা আমি স্বাভাৱিকতে পাওঁ, যেনে 1, 2, 3, 4 এইবিলাক কি হয় আমি স্বাভাৱিকতে পাওঁ। আকৌ স্বাভাৱিক সংখ্যাৰ পিছত আছে আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি হয়, স্বাভাৱিক সংখ্যাবিলাকতো আছে, ইয়াৰ লগতে শূন্যটো থাকিব। শূন্য আৰু স্বাভাৱিক সংখ্যাবিলাক লগ লাগি কি হ'ব, পূৰ্ণ সংখ্যা হ'ব। তাৰমানে স্বাভাৱিক সংখ্যা আৰু শূন্য লগ লাগি কি হয়, পূৰ্ণ সংখ্যা। তাৰপিছত আমাৰ যিবিলাক ঋণাত্মক সংখ্যা আছে, যেনেকৈ -1, -2, -3, এই সংখ্যাবিলাক আৰু পূৰ্ণ সংখ্যা যিবিলাক আছে এই দুয়োখিনি লগ লাগি আমাৰ অখণ্ড সংখ্যাটো হয়। অখণ্ড সংখ্যা কি হয়, -3, -2, -1 এইবিলাক কি হয়, অখণ্ড সংখ্যাৰ ভিতৰত পৰে। তাৰমানে ঋণাত্মক, ধনাত্মক আৰু শূন্য এই গোটেইখিনি অখণ্ড সংখ্যাত পৰে। আৰু যিবিলাক সংখ্যা অখণ্ড নহয়, যেনেকৈ দশমিকত থকা সংখ্যা বা ভগ্নাংশত থকা, সেইবিলাক সংখ্যা অখণ্ড নহয়। আৰু তেনেকুৱা সংখ্যা লগ লাগি অখণ্ড সংখ্যা আৰু অখণ্ড নোহোৱাবিলাক লগ লাগি পৰিমেয় সংখ্যা হয়। যেনেকৈ 3/2, 0.5, -3, 0, 1 এইবিলাক কি হ'ব পাৰে, পৰিমেয় সংখ্যা হ'ব পাৰে। পৰিমেয় সংখ্যাত আৰু এটা বস্তু হ'ব 7/22 এনেকুৱাও হ'ব পাৰে, কাৰণ এইটো ভগ্নাংশত আছে। আৰু ভগ্নাংশ থাকিলে নহয়, ভগ্নাংশটো আহি কি হ'ব লাগিব, P/Q আহি থাকিব লাগিব। আৰু যিটো Q আছে তলফালে আছে, সেই Qটো 0 হ'ব নোৱাৰে। লিখা আছেনে Q not equal to 0 লিখা আছে। আৰু PQ কি হ'ব লাগিব, অখণ্ড সংখ্যা হ'বই লাগিব। যেনে 3/2টোত 2 আৰু 3 আছে, 3টো আমাৰ 0 হয় নেকি, নহয়। আৰু 2 আৰু 3 দুটা অখণ্ড সংখ্যা হয়নে নহয়, সেইকাৰণে 3/2টো কি হ'ব, পৰিমেয় সংখ্যা হ'ব। আৰু দশমিকতো পৰিমেয় কোনবিলাক হয়, অপৰিমেয় কোনবিলাক হয়, সেইবিলাক আমি এতিয়া চাম। অপৰিমেয় সংখ্যা কি হয়, যিবিলাক সংখ্যা আমাৰ P/Q আহি থাকিব পাৰে, কিন্তু যদি P/Q অখণ্ড সংখ্যা নহয় বা এই গোটেইখিনি আমাৰ ফিল আপ নকৰে, তেতিয়া এইটোক কয় অপৰিমেয় সংখ্যা। যেনেকৈ আমাৰ উদাহৰণ দিবলৈ √2, √3, 3.14 এনেকৈ বেলেগ বেলেগ সংখ্যা ওলাই গৈ থাকিলে, পাইৰ ভেলু, এইবিলাক কি হ'ব, অপৰিমেয় সংখ্যা। আৰু অপৰিমেয় আৰু পৰিমেয় দুটা লগ লাগি যিবিলাক সংখ্যা আছে, সেই গোটেইখিনি সংখ্যাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যা ভগ্নাংশৰ পৰাতো আমি বুজি পাওঁ, কিন্তু দশমিকৰ ক্ষেত্ৰত কোনবিলাক পৰিমেয় হয়, কোনবিলাক অপৰিমেয় হয়, সেইখিনিও আমি পৰককৈ ৰিভাইজ কৰি লওঁ। ইয়াতে তোমালোকে চালে দশমিকৰ আমাৰ দুটা ভাগ আছে, পৰিসমাপ্তি, যাক আমি সাৱধি বুলিও কওঁ, আৰু পৌনঃপুনি। পৰিসমাপ্তি মানে হ'ল সমাপ্ত, শব্দটো লিখা আছে সমাপ্তি, সমাপ্তি মানে হ'ল সমাপ্ত। তাৰমানে সংখ্যাবিলাক যেতিয়া দশমিকৰ পিছত সমাপ্ত হৈ যায়, যেনেকৈ 2.3, 0.5, 0.01 এইবিলাক কি হৈছে, শেষ হৈছে। তো এইবিলাক সংখ্যাক আমি পৰিমেয় বুলি কওঁ। আৰু যিবিলাক সংখ্যা শেষ নহয় সেইবিলাক পৌনঃপুনিক বুলি কওঁ। আৰু পৌনঃপুনিকৰ আমি দুটা ভাগ পাওঁ, নিৰৱধি পৌনঃপুনিক আৰু অসীম অনাবৃত্ত দশমিক, এই দুটা আমি পাওঁ। ইয়াতে কি হয়, যিবিলাক পৌনঃপুনিকত একে নিচিনা সংখ্যা ওলাই গৈ থাকে সেইবিলাক কি বুলি ক'ম, নিৰৱধি পৌনঃপুনিক বুলি ক'ম। আকৌ যিবিলাকক বেলেগ বেলেগ সংখ্যা ওলাই গৈ থাকে সেইবিলাক কি বুলি ক'ম, অসীম অনাবৃত্ত দশমিক বুলি ক'ম। আৰু যিবিলাক বেলেগ বেলেগ ওলাই গৈ থাকে সেইবিলাকক অপৰিমেয়, আৰু যিবিলাক একে সংখ্যা ওলাই গৈ থাকে সেইবিলাক কি ক'ম, পৰিমেয়। এতিয়া ভগ্নাংশত থাকিলে আমি কেনেকৈ গম পাম যে সেইটো সাৱধি হ'ব নে নিৰৱধি হ'ব। তেতিয়া আমি গম পাম যে যিবিলাক সাৱধি বা পৰিসমাপ্তি থাকে তাৰ আৰ্হি P/Q থাকিব,
কিন্তু কিউটো কি হ'ব 2n ইনটু 5m আৰ্হিত থাকিব তাৰমানে এইটো আৰ্হিত থাকিব আৰু যদিহে কিউৰ ভেলুটো বেলেগ কিবা থাকে তেতিয়াহ'লে সেইটো সাৱধি হ'ব নোৱাৰে তেতিয়া কি হ'ব নিৰৱধি হ'ব এইটো এতিয়া আমি কুৱেশ্যনলৈ আহিছোঁ আমি MCQ প্ৰথমতে আমি MCQ চাই লওঁ কেনেকুৱা আহিব পাৰে তাৰপিছত আমি বেলেগ আমি হেৰিবিলাক চাম অনুশীলনী কুৱেশ্যনবিলাক চাম ইয়াতে তোমালোকে চোৱা তলৰ কোনটো সংখ্যা পৰিমেয় সুধিছে তলৰ কোনটো সংখ্যা অপৰিমেয় এতিয়া যদি প্ৰথম অপশ্যনটো চাওঁ আমি 0.142857 এইখিনিলে আকৌ 142857 তাৰমানে 142857 এই বস্তুটো বাৰ বাৰ ৰিপিট হৈ আছে আৰু আমি কৈছোঁ যিবিলাক একে নিচিনা সংখ্যা ওলাই গৈ থাকে সেইবিলাক কি হ'ব পৰিমেয় হ'ব এইটো কি হ'ব প্ৰথমটো পৰিমেয় সেকেন্ডটো কি হ'ব সেকেন্ডটো আমাৰ কি হ'ব 7 ভাগৰ বাঢ়িছে তাৰমানে এইটো p/q হাৰিত আছে আৰু q 0 নহয় আকৌ pq অখণ্ড সংখ্যাও হয় তাৰমানে এইটো কি হ'ব এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যাতে পৰিব তাৰমানে এইটো এনসাৰ নহয় এইটো এনসাৰ নহয় নেক্সটটো চাওঁ আমি কৈছিলোঁ যে যদিহে পাই থাকিলে এইটো কি হ'ব অপৰিমেয় তাৰমানে এনসাৰ কোনটো হ'ব c টো হ'ব আৰু এইটো কিয় নহয় d টো আমি যদি চাওঁ √4/11 আছে √4 মানে আমি কিমান লিখিব পাৰোঁ 2/11 মানে 11 ভাগৰ 2 হয় সেইকাৰণে d টো আমাৰ পৰিমেয় সংখ্যাত পৰে এতিয়া নেক্সট যদি আমি এটা কুৱেশ্যন আৰু এটা চাওঁ এইটো আহিছিলে মেট্ৰিকৰ 2018ত কোনটো সংখ্যা পৰিমেয় হয় প্ৰথম এক নম্বৰটো পৰিমেয় সংখ্যা নহয় কাৰণ এইটো √3/√2/√3 আছে তো এইটোকতো আৰু কাটাকাটি আমি কৰিব নোৱাৰোঁ কাটাকাটি কৰিব নোৱাৰিলে এইটো কিহত পৰিব p/q আৰ্হিত পৰিব কিন্তু p আৰু q টো কি হয় অখণ্ড সংখ্যা নহয় সেইকাৰণে এইটো কি হ'ব অপৰিমেয় একটো কি হ'ব অপৰিমেয় দুইটো কি হ'ব দুইটো অপৰিমেয় হ'ব ইটোও অপৰিমেয় হ'ব c টো কি হ'ব অপৰিমেয় √5/√6 এইটো কাটাকাটি নাযায় তো এইটোও অপৰিমেয় হ'ব d টো কি হ'ব √3 ডিভাইডেড বাই √27 √27 টো কি লিখিব পাৰিম √3 ইনটু √3 ইনটু √3 √3 কাটা গ'ল তো √3 আৰু √3 পূৰণ কৰিলে 3 তাৰমানে 1/3 টো কি হ'ব আমাৰ পৰিমেয় সংখ্যা হ'ব তাৰমানে d টো এনসাৰ হয় কাৰণ এইটো মানে কি 1/3 আমি সকলোখিনি সৰল কৰাৰ পিছতহে মানে তাৰ মানটো ওলোৱাৰ পিছত যিটো ওলায় সেইটো পৰিমেয় হয় নে নহয় সেইটো চাব লাগে আমাৰ নেক্সট আমি চাওঁ ইউক্লিডৰ বিভাজন বিধিটো আমি চাম এই বিধিটোত আমাক কোৱা আছে যে যদিহে এটা সংখ্যা থাকে সেইটো সংখ্যাক যদি এটা a সংখ্যা যদি থাকে b ৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে q বাৰ যাব হৰণ আৰু ভাগশেষ কি থাকিব r থাকিব সেইটোকে আমি a আৰ্হিত লিখিব পাৰি তাৰমানে a = bq + r b টো কি হ'ব ভাজক q টো কি হ'ব ভাগফল আৰু r টো কি হ'ব ভাগশেষ এতিয়া ইয়াৰ যোনটো ভাগশেষটো আছে সেইটো শূন্যতকৈ ডাঙৰ হ'ব পাৰে বা শূন্যৰ সমানো হ'ব পাৰে কিন্তু ভাজকতকৈ সৰু হয় সদায় কাৰণ কিয় যদিহে আমাৰ হেৰি হৈ যায় 37ক আমাৰ ধৰি লওক 37 আছে 37ক যদি 6 দি হৰণ কৰা আমি 6 আমি নিলিখোঁ কাৰণ 5 আমি নিলিখোঁ 5 লিখিলে কি হয় 6 × 5 = 30 যদি আমি এনেকৈ 7 লিখোঁ এইটো বস্তু ভুল হয় কিয় কাৰণ এইটো আৰু একবাৰ যাব না নাই এইটোতকৈ ডাঙৰ হ'ব নোৱাৰে এইটো ভাগশেষটো তেতিয়া আমি কি কৰিম আৰু একবাৰ লিখিম আমি 6 বাৰ লিখিম 5 বাৰৰ ঠাইত তেতিয়াহ'লে কিবা যাব 6 × 37 এইটো যদি 37 আছিল 1 ৰ'ব তাৰমানে এইটো 7 হ'ব নোৱাৰে তাৰমানে বিতকৈ ডাঙৰ হ'ব নোৱাৰে বিটো হেনো নহয় 6টো বিতকৈ ডাঙৰ হ'ব নোৱাৰে ভাগশেষটো আৰু শূন্য হ'ব পাৰে নাপাৰে যদি 36ক আমি 6 দি হৰণ কৰোঁ ভাগশেষ কি হ'ব শূন্য ৰ'ব তেতিয়া তাৰমানে সেইকাৰণে এই আৰ্হিটো দৰকাৰ আমাৰ এতিয়া যদি আমি 1.1 কুৱেশ্যনৰ এনচাৰটো আমি চাওঁ যে ইয়াৰ ইউক্লিডৰ যিটো
কলন বিধি আছে সেইটো ব্যৱহাৰ কৰি আমি গসাউ ওলাব লাগে। ইয়াৰে আমি 3 নম্বৰটো কৰি দিছোঁ। আমি যিহেতু ইয়াৰ ৰিভিজন ভিডিঅ' ইয়াত আমি গোটেইখিনি কৰি নিদিওঁ, বাকীখিনি যিহেতু নিয়ম একে আমি এটা কৰি দিছোঁ। ইয়াতে যদি আমি 3 নম্বৰটো কৰি দিওঁ, ইয়াতে প্ৰথমতে আমি চাম ডাঙৰটো কোনটো। 867টো ডাঙৰ হয় 255তকৈ। তাৰপিছত আমি 867 যিটো আছে সেইটোক আমি কিহেদি হৰণ কৰিম, 255এদি সৰুটোৰে হৰণ কৰিম। হৰণ কৰিলে আমি গম পাওঁ যে 3বাৰ যাব। 3বাৰ গ'লে কিমান হ'ব, এইটো 765 হ'ব। তাৰপিছত 7ৰ পৰা 5 গ'লে কিমান হ'ব, 2, 6ৰ পৰা 6 গ'লে 0, 8ৰ পৰা 7 গ'লে 1। তাৰমানে এইটোক আমি এতিয়া আৰ্হিটোত লিখিম। কি হ'ব আৰু 867 ইজুকেল টু 255, এইটো আমাৰ ভাজক আছিলে, তো ভাগফালে পূৰণ কৰি আৰু ভাগশেষটো লিখিম 102। এতিয়া আমাৰ যিটো এইটো আছে ভাজকটো, সেইটোক আমাৰ ভাগশেষেৰে হৰণ কৰিম এবাৰ। তাৰমানে আমি কি কৰিম, 255ক 102ৰে আমি হৰণ কৰিম। কেইবাৰ যাব, 2বাৰ। 2বাৰ গ'লে কিমান হ'ব, 204 হ'ব। 204 হ'লে কিমান হ'ল, 51। এতিয়া আমি 255ক কেনেকৈ লিখিম, 102 × 2 প্লাছ 51। এতিয়া আকৌ এইটোক আমি 51এৰে হৰণ কৰিম। তাৰমানে 102ক 51এৰে হৰণ কৰিলে কেইবাৰ যাব, 2বাৰ। তাৰমানে 2বাৰ কৰিলে 102 হ'ব। তাৰমানে 102ক যদি 51এৰে হৰণ কৰোঁ কেইবাৰ যাব, 2বাৰ। আৰু ভাগশেষ কি হ'ব, 0। এতিয়া যে ভাগশেষ 0 ৰ'ল, তেতিয়া আমাৰ এই বস্তুটো আমাৰ খতম হ'ব। যেতিয়ালৈকে 0 নলয় ভাগশেষ, তেতিয়ালৈকে আমি কৰি থাকিম এনেকৈ। ভাজকক আমি ভাগশেষেৰে হৰণ কৰি গৈ থাকিম। এতিয়া আমাৰ যেতিয়া ভাগশেষ 0 ওলাল, তেতিয়া আমাৰ যিটো ইয়াতে ভাজকটো ওলাল সেইটোৱে এনচাৰ হ'ব। তাৰমানে ইয়াৰ গসাউ যদি আমি লিখোঁ কিমান হ'ব, 51 হ'ব। নেক্সট যদি আমি কুৱেশ্যন চাওঁ, ইয়াৰে যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যনৰ আৰ্হিটো অলপ একে হয়। 2 নম্বৰটো, 3 নম্বৰটো আৰু 5 নম্বৰটো 2, 4 আৰু 5 নম্বৰটোৰ আৰ্হিটো একে হয়। সেইকাৰণে মই 4 নম্বৰটো তোমালোকক ৰিভিজনৰ কাৰণে কৰাই দিছোঁ। বাকীকেইটা নিয়মো যিহেতু একে ধৰণৰ, তোমালোকে সেইটো চাই লৈ তোমালোকে কৰিব পাৰিবা। কুৱেশ্যনটো দিয়া আছে যে দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m নাইবা 3m+1 আৰ্হিত থাকে, আৰু য'ত m এটা যিকোনো অখণ্ড সংখ্যা। তাৰমানে আমি যদি এটা সংখ্যা আছে যেনেকৈ 3টোক যদি আমি স্কুৱেৰ কৰোঁ কিমান হয়, 9 হয়, হয়নে? এই 9টোক আকৌ আমি 3 × 2 লিখিব পাৰোঁ নে নাই, 3 × 3 লিখিব পাৰোঁ নাই আমি। তাৰমানে 3m আৰ্হিত হৈ গ'ল এইটো। তেনেকৈ আকৌ 4 স্কুৱেৰ কৰিলে আমাৰ কিমান হয়, 16। 16টো কিমান হয়, 3 × 5 + 1, 3m+1 আহি লিখিব পাৰিনে নাই? তাৰমানে যিকোনো সংখ্যাই আমি বৰ্গ কৰিলে নহয় 3m আহি আহিব, নহয় 3m+1 আহি আহিব, সেইটো কৈছে। আৰু m এটা কি হ'ব, তেতিয়াও অখণ্ড সংখ্যাই হ'ব, এইটো আৰ্হিতে হ'ব। এতিয়া আমি এই বস্তুটো আমি প্ৰুফ কৰি তোমালোকক দেখাব লাগে। ইয়াৰ কাৰণে আমি কি কৰিম, ধৰা হ'ল যিকোনো অখণ্ড সংখ্যা আমি x এটা ধৰি ল'ম। যিকোনো অখণ্ড সংখ্যা আমি x এটা ধৰি ল'ম, কাৰণ ইয়াতে x এটা ধৰি ল'ব দিছে আৰু ইয়াৰ আৰ্হিটো 3q + এইটো লিখি ল'ব দিছে। তো xৰ আমাৰ আৰ্হিটো কি হ'ব, x = 3q + 3q এনেকৈ লিখিব পাৰোঁ। x = 3q + 1 এনেকৈ লিখিব পাৰোঁ। x = 3q + 2 এনেকৈ লিখিব পাৰোঁ। x = 3q + 3 এইটো নহয়, কাৰণ আমি কি পাইছিলোঁ, এইটো b হয় আৰু হয় এইটো r। তো rটো আমি কি পাইছিলোঁ, 0তকৈ সমান হ'ব লাগিব আৰু bতকৈ সৰু হ'ব লাগিব। তো এইটো b 3 আছে, তাৰমানে 3তকৈ সৰু হ'ব লাগিব rটো। সেইকাৰণে আমি 2 লিখিছোঁ। সেইকাৰণে 3টো হ'ব নোৱাৰে, 3 হ'লে ডাইৰেক্ট সমান হৈ যাব সেইটোৰ, তেওঁ 2 হ'ব। এতিয়া আমি এই যেতিয়া xৰ এটা এটাকৈ আমি
ভেলুকেইটা লিখিম আমি এতিয়া x = কিমান পালো 3q এতিয়া x টোক আমি কি কৰিম x² কৰিম তেতিয়াহ'লে 3q হোল স্কয়াৰ তাৰমানে আমাৰ কিমান হ'ব 9q² আৰু 9q² আমি কেনেকৈ লিখিব পাৰোঁ 3 * 3q² লিখিব পাৰোঁ এইখিনিক যদি আমি m লিখোঁ তেতিয়াহ'লে 3m আহি গ'ল আকৌ যদি আমি এই বস্তুটো এবাৰ সেকেন্ডটো লিখো আমি x = 3q + 1 এইটোকো যদি আমি বৰ্গ কৰোঁ এতিয়া x² = 3x + 1 হোল স্কয়াৰ তাৰমানে 3q হোল স্কয়াৰ প্লাস টুৱাইস 3q * 1 প্লাস 1 স্কয়াৰ হল এটো a + b হোল স্কয়াৰ সূত্ৰটোত বহাইছো তাৰমানে ইয়াতে কি লিখিব পাৰিম আমি 9q² + 6q + 1 তাৰমানে ইয়াৰ পৰা আমি কি এটা কমন ল'ব পাৰিম 3 কমন ল'ব পাৰিম এনেকৈ লিখিব পাৰোঁ আৰু এইখিনিৰ মান যদি আমি m ধৰো 3m + 1 আহি গ'ল আকৌ নেক্সট যদি আমি এবাৰ নেক্সটটো চাও এইটোত x = 3q + 2 এটুকু যদি আমি কৰো x² 3q + 2 হোল স্কয়াৰ 3q হোল স্কয়াৰ প্লাস 2 * 3q * 2 প্লাস 2 স্কয়াৰ তাৰমানে আমি ইয়াত লিখিব পাৰোঁ যে 9q² প্লাস 3q² প্লাস 4q প্লাস 1 প্লাস 1 এনেকৈ লিখিব পাৰোঁ তাৰমানে আমি লিখিব 3m + 1 আহি হৈ গ'ল তাৰমানে আমি ইয়াৰ পৰা শিকিলো যে যিকিটা আমাৰ বৰ্গ কৰাৰ পিছত যেটো আঢ়ি ওলাব সেইটো নহয় 3m আঢ়ি ওলাব নহয় 3m আঢ়ি ওলাব নহয় 3m + 1 আঢ়ি ওলাব নহলে আমাৰ 3m + 1 আঢ়ি আহিব এনেকুৱা আঢ়ি আহিব এইটো গোটেই কোৱেশ্যনটোৰ এনসাৰটো এইটো হ'ব লাষ্টত এটা বাক্য লিখিব লাগিব বৰ্গ কৰা অখণ্ড সংখ্যা বৰ্গ কৰিলে 3m নাইবা 3m + 1 আঢ়িত আহে এইটো বস্তু লিখিব লাগিব এটা যদি আমি অনুশীলনী 1.2 লে যাওঁ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে লিখে তাৰমানে আমাৰ ধৰক 2 নম্বৰটো যদি কৰি দিওঁ 156 ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম ফাৰ্ষ্টতে কেনে কৰিম ইয়া চুটিহৰণ কৰি হলে 156 যদি আমি 2 দি কৰোঁ 7 * 2 = 14 আকৌ যদি 2 দি কৰোঁ আমি তো আমাৰ কি কৰিলা 2 2 3 and 13 তাৰমানে আমি 156 কেনেকৈ লিখিব পাৰোঁ 2 * 2 * 3 * 13 তাৰমানে 2 কেইটা আছে 2 স্কয়াৰ থাকিলে আমি এনেকৈ লিখিম দুটা থাকিলে তিনিটা থাকিলে কিউব লিখিম তেনেকৈ 3 * 13 তো এনে এইটো এনসাৰ হ'ব এই কোৱেশ্যন কেইটা গোটেইকেইটা সহজে তোমালোকে ডাঙৰ গিটাও প্ৰেক্টিছ কৰি চাবা এবাৰ নেক্সট যদি আমি 2 নম্বৰ কোৱেশ্যনটো চাওঁ যে ইয়াতে দিয়া আছে যে অখণ্ড সংখ্যাকেইটা লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু আৰু গসাগু আৰু সংখ্যা দুটা পূৰণফলৰ সমান এতিয়া আমাৰ সংখ্যা দুটা দিয়া আছে ইয়াৰ লসাগু গসাগু ওলাব দিছে আৰু সেই দুটা পূৰণ কৰি সংখ্যা দুটাৰ পূৰণফলটো হয় নে নহয় আমাক কৰি চাব দিছে এতিয়া যদি আমি 1 নম্বৰ কোৱেশ্যনটো চাওঁ ইয়াত দিয়া আছে 26 and 91 ইয়াতে আমি দুটাকে যদি একেলগে কৰোঁ আমি 26 and 91 দুটাকে আমাক কি হেৰি যাব যেহেতু 2 আৰু 3 দি নাযায় 13 দি যাব 13 দি আমি ক'লে কিবা যে 2 বাৰ আৰু 13 দি এইটো কৰিলে
7 বাৰ তাৰমানে এইটোৱে যাব আমাৰ তাৰমানে ইয়াৰ যদি আমি LCM উলিয়াও LCM কিমান হ'ব 13 into 2 into 7 তাৰমানে LCM কিমান হ'ব 182 আৰু HCF যদি উলিয়াও আমি HCF অকল সাইডৰটোৱে থাকে তো HCF কিমান হ'ব 13 এতিয়া সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা পূৰণ কৰিলে আমাৰ ওলায় 2366 আকৌ আমি যদি HCF LCM into HCF কৰোঁ লসাগু পূৰণ গসাগু কৰোঁ তাৰমানে 182 into 13 তো 182 into 13 যদি আমি কৰোঁ তেতিয়াও 2366 ওলায় তাৰমানে এটাকে কি ক'ব পাৰি আমি LCM into HCF is equal to সংখ্যা দুটাৰ পূৰণফল হৈ গ'ল এইটো সত্যাপন কৰিব দিছে তোমালোকক সত্যাপন কৰি পেলাই এনেকৈ উলিয়াই দিবা দুটাৰে LCM আৰু HCFটো ওলাবা মানে লসাগু আৰু গসাগুটো ওলাবা তাৰপিছত সংখ্যা দুটা পূৰণ কৰিলে হ'ল 3 নম্বৰ কুৱেশ্যনকেইটা দিয়া আছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে অখণ্ড সংখ্যাৰ লসাগু আৰু গসাগু ওলোৱা ইয়াতে আমি যদি প্ৰথমটো তোমালোকক কৰি দিওঁ 12 15 আৰু 21 দিয়া আছে ইয়াক আমি 12টো প্ৰথমতে ভাঙি দিওঁ 12টো কেনেকৈ ভাঙিম এনেকৈ 2 কৰিলে 6 বাৰ 2 কৰিলে 3 বাৰ তাৰমানে 2 into 2 into 3 আকৌ যদি 15কো আমি তেনেকৈ ভাঙো 3 into 5 হ'ব 21 3 into 7 এতিয়া যদিহে আমাৰ HCF লাগে তেতিয়াহ'লে ইয়াতে গোটেইকেইটাত থকা সাধাৰণ বা কমনটো হ'লে হ'ল আমাৰ মানে ইয়াতে কমন কি আছে 3 এই 3টো আমি এনসাৰ হ'ব আকৌ যদি LCM লাগে তেতিয়াহ'লে ইয়াৰ কমনটোতো লিখিমেই তাৰোপৰি যিকেইটা ৰৈ গ'ল সেইকেইটা লিখিম মানে 2 into 2 into 5 into 7 তো ইয়াৰ LCM কিমান হ'ব 420 তো এইটো হ'ব ইয়াৰ এনসাৰ তো বাকীকেইটা তোমালোকে ল'বা 4 নম্বৰটো একদম সহজ ইয়াতে তোমালোকৰ গসাগু দিয়া আছে আৰু লসাগুটো তোমাক লাগে বুলি কৈছে সংখ্যা দুটা দিয়া আছে এই দুটা পূৰণ কৰি 9 দে হৰণ কৰিলে যিটো হ'ব সেইটোৱে হ'ব মানে আমাৰ এই ফৰ্মুলাটো হয় এইটো ফৰ্মুলা দি একে হয় বস্তু সংখ্যা দুটা পূৰণ কৰিবা তাৰপিছত ইয়াত গসাগুটো দিয়া আছে লসাগুটো পূৰণ ওলাই যাব এতিয়া হৰণ কৰি দিলে এইটো তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা 5 নম্বৰটো কি দিছে পৰীক্ষা কৰা যে কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n টো শূন্য অংকৰে শেষ হ'ব পাৰেনে তাৰমানে 6 to the power n টো শেষ হ'ব পাৰেনে তাৰমানে আমি যদিহে শূন্যৰে শেষ হ'ব পাৰেনে একৰ ঘৰত শূন্য থাকিবনে তাৰমানে 6 স্কুৱেৰ কৰিলে আমি কি পাব 36 6 কিউব কৰিলে কি পাব আমি 216 তাৰমানে আমি 6 to the power n যিমানে নকৰোঁ একৰ ঘৰত কি পাম আমি 6 পাম যদিহে শূন্য পাব লাগে তেতিয়াহ'লে 2 into 5 হ'ব লাগিব একৰ হেৰিত ইয়াতে ভাঙিলে এইটো ভাঙিলে আমি কি পাম 2 into 3 to the power n হে পাম এইটো 3 হয় 5 হ'ব লাগিছিল যদি আমাৰ এনেকুৱা আৰ্হিত ওলাল হয় তেতিয়াহ'লে আমাৰ সেইটো হ'ল হয় এনসাৰটো তো যিহেতু এইটো আৰ্হিত নাই এইটো আৰ্হিতহে আছে সেইকাৰণে আমাৰ এই বস্তুটো শূন্য অংকৰে শেষ নহয় বুজি পালা তো এইটো এনসাৰ 6 নম্বৰটো যদি আমি চাওঁ 7 into 11 into 13 plus 13 আৰু ইয়াৰ 7 into 6 into এনেকৈ দিয়া আছে প্লাছ 5 দিয়া আছে সংখ্যা দুটাৰ কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা চোৱা মৌলিক সংখ্যা কি হয় যিবিলাক সংখ্যা এক আৰু সেই সংখ্যাটোৰে যিটো সংখ্যা আছে সেই সংখ্যাটোতে পূৰণ যায় এটা যৌগিক সংখ্যা হ'ল এক আৰু নিজৰ সংখ্যাটোৰ বাহিৰে যদি অন্য সংখ্যা দি পূৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটোকে যৌগিক কোৱা হ'ব এতিয়া আমি এই বস্তুটো আমি পূৰণ কৰিব নালাগে 7 into 11 into 13 plus 13 তাৰমানে এই 13টো প্লাছ হৈ আছে দুটাতে
তাৰমানে আমি 13টো কমন ল'ব পাৰোঁ। 13টো কমন ল'লে আমাৰ কি থাকিব ইয়াত 7 × 11 + 1 থাকিল। বুজি পাইছা? তাৰমানে এই 13টো এইটোৰ লগত পূৰণ হৈ আছে নাই? তাৰমানে 13 × চামথিং হৈ আছে। তাৰমানে এই 13টো এইটো সংখ্যাৰ লগত কি হয়? পূৰণ হয়। আৰু যদি 13টো পূৰণ হয় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব? যৌগিক সংখ্যা হ'ব। মৌলিক সংখ্যা হ'ব লাগিলে কি আছিলে? মৌলিক কেতিয়া হয়? মৌলিক হ'ব লাগিলে 9ৰ উৎপাদক 1 হ'ব লাগিব, বা এক সংখ্যাটোতে পূৰণ যাব, আৰু সংখ্যাটো নিজ সংখ্যাটোহে পূৰণ যাব। নিজ। কিন্তু ইয়াৰ ক্ষেত্ৰত কি আছে? যৌগিক হ'ব, কাৰণ ইয়াত 13 দিও পূৰণ যায়। যিহেতু এই সংখ্যাটোৰ উৎপাদক হয়। সেয়েহে এইটো এটা যৌগিক। সেয়েহে এইটো এটা যৌগিক সংখ্যা। নেক্সট আমি যদি এইটোও চাওঁ, 7 × 6 × 5 × 4 4 × 3 × 2 × 1 + 5। তাৰমানে ইয়াত 5টো আমি কমন ল'ব পাৰোঁ এনেকৈ। 7 × 6 × 4 × 3 × 2 × 1 + 1। তাৰমানে ইয়াত 5 এটা কি হ'ব? উৎপাদক হ'ব ইয়াৰ। তো 5 উৎপাদক হ'লেও এইটো কি হ'ব? যৌগিক হ'ব। এই বস্তুটো চেম বস্তুটোৱে এনেকৈ লিখিবা, তো সেইটো এনচাৰ হ'ব। হ'ল। 7 নম্বৰ কুৱেশ্যনটো কি কৈছে যে এখন খেলপথাৰত চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে। খেলপথাৰখনৰ গাড়ীয়ে এবাৰ ঘূৰিবলৈ 18 মিনিট লাগে, আকৌ য'ত এটা ঘূৰণত ৰবিৰ লাগে 12 মিনিট। কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণিত বিন্দুটো লগ লাগিব। তাৰমানে ইয়াৰ ক্ষেত্ৰত যদি তোমালোকৰ এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে, ইয়াৰ জাষ্ট তোমালোকে কি কৰিবা? এটা লসাগু ওলাবা। তাৰমানে যিমান সংখ্যা দিয়া আছে সেই দুটাৰে কি ওলাবা? লসাগু ওলাবা। মানে ইয়াতে কি দিয়া আছে? 12 আৰু 18, দুটাৰে এলচিয়ামটো ওলাবা। এলচিয়াম ইয়াৰ কিমান হ'ব? 36 হ'ব। যদি এলচিয়াম 36 হয় তেতিয়াহ'লে কি হ'ব? 36 মিনিটৰ পিছত আকৌ লগ লাগিব সেই বস্তুটো। যেনেকৈ এনেকুৱা কুৱেশ্যন আহে, ঘণ্টা এটা মাৰি দিলোঁ 3 মিনিটৰ মূৰত, আকৌ 5 মিনিটৰ মূৰত, আকৌ যদি 6 মিনিটৰ মূৰে মূৰে মাৰোঁ, একেলগে গোটেইকেইটা কেতিয়া বাজিব? সেইটো তোমালোকে এলচিয়াম ওলাব লাগিব। এলচিয়াম ওলালে এনচাৰটো যি হয় সেইটো মিনিটৰ পিছতে আকৌ বাজিব। বুজি পাইছেনে? এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে। তো তেনেকুৱা ক্ষেত্ৰতো কুৱেশ্যন এলচিয়ামে ওলাব লাগিব। তো এই 7 নম্বৰ কুৱেশ্যনটোত একদম ইজি হয়, এই দুটা এলচিয়ামটো ওলালে হ'ল। 1.3 পালোঁ। ইয়াতে দেখুওৱা যে √5টো এটা অপৰিমেয় সংখ্যা। ইয়াতে অপৰিমেয় হ'ব লাগিলে তোমালোকে ফাৰ্ষ্টতে কি কৰিব লাগিব? √5টো ধৰা হ'ল যে √5টো আমি ধৰা হ'ল √5টো পৰিমেয়। প্ৰথমতে কাম হ'ল পৰিমেয় বুলি ধৰি ল'ব লাগিব। আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি আছিলে? √5টো p/q আহিব লাগিব। আৰু p/q যি দুটা আছে এই দুটা সহমৌলিক হ'ব লাগিব। pq সহমৌলিক হ'ব লাগিব। সহমৌলিক মানে কি? সহমৌলিক মানে যাৰ সাধাৰণ উৎপাদক নাথাকে। তাৰমানে ইয়াক কাটাকাটি যোৱাৰ পিছত যিটো ৰয় সেইটো আৰু কটাকটি যোৱাৰ পিছত। তাৰমানে সাধাৰণ উৎপাদক থাকিলে, যদি সাধাৰণ উৎপাদক থাকে, যদি 3/6 আছে, এইটোতো সাধাৰণ উৎপাদক 3 আছে, তো 3 দি কাটি দিয়া, তো 1/3 হৈ যাব। তাৰমানে এনেকুৱা হ'ব লাগিব। সাধাৰণ সহমৌলিক হ'লে 1/3 হ'ব। 3/6টো সহমৌলিক নহয়, কাৰণ সাধাৰণ উৎপাদক 3 আছে। তো ইয়াতো pqটো সহমৌলিক হোৱাকৈ আমি √5টো p/q লিখি ল'ব পাৰোঁ। এতিয়া আমি কিউটো আমি ইফালে √5q = p এনেকৈ থাকিল। এতিয়া দুটাকে আমি বৰ্গ কৰিম। বৰ্গ কৰিলে কি হ'ব? √5q² = p²। তাৰমানে 5q² = p²। এতিয়া চোৱা, এতিয়া এটা উপপাদ্য আছে য'ত
পি স্কুৱেৰটো যদিহে 5 পূৰণ হৈ থাকে 5m বুলি থাকে তেতিয়াহ'লে পিটো 5 পূৰণ হ'ব। বুজি পালো এইখিনি আমি যে পি স্কুৱেৰ ইকুৱেল টু 5q স্কুৱেৰ হ'লে যদি এটাকে পি স্কুৱেৰটো কি হয় 5 বিভাজ্য, এইটো উপপাদ্য পাইছোঁ যে এটাকে পিটো কি হ'ব পিটো 5 বিভাজ্য হ'ব, পিটো 5 বিভাজ্য হ'ব। তাৰপিছত তোমালোকে চাবা আকৌ এতিয়া আমি এই বস্তু যদি লিখিছোঁ পিটো 5 বিভাজ্য যদি হয় পিটো আমি 5m লিখিব পাৰিম নে নাই? যিহেতু 5 যায় কিবা এটা সংখ্যাক মানে 5 পূৰণ হৈ থাকিব বস্তুটো, তো p = 5m লিখিব পাৰোঁ আমি, য'ত m এটা কি হয় অখণ্ড সংখ্যা। তাৰপিছত আমি যদি ইয়াক পি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কি হ'ব 5m হোল স্কুৱেৰ হ'ব। আকৌ পি স্কুৱেৰ ইকুৱেল টু 25m হ'ব। তাৰমানে আকৌ আমি এটা বস্তু পাইছিলোঁ যে পি স্কুৱেৰ মানে কি হয় এইটোত এক নম্বৰটোত পি স্কুৱেৰ মানে 5q স্কুৱেৰ পাইছিলোঁ। তাৰমানে পিৰ ঠাইত আমি কি ল'ব 5q স্কুৱেৰ ইকুৱেল টু 25m লিখিব পাৰোঁ। তাৰমানে আমি লিখিম যে 5টো সিফালে সলনি যাব, তো q স্কুৱেৰ ইকুৱেল টু কিমান 5m হ'ব। যদি q স্কুৱেৰ ইকুৱেল টু 5m হয় তাৰমানে q এটাকে q স্কুৱেৰ 5 বিভাজ্য, তেতিয়াহ'লে q কি হ'ব 5 বিভাজ্য। এতিয়া চোৱাচোন আমি কৈছিলোঁ যে √5টো p/q লিখিম, কিন্তু pq সহমৌলিক হ'ব লাগিব। কিন্তু pq সহমৌলিক হ'ল জানো? কাৰণ pৰ উৎপাদক কি পালোঁ এটা 5, তাৰমানে 5 বিভাজ্য p2, আৰু qটো কি হয় 5 বিভাজ্য, qটো কি হয় 5 বিভাজ্য। যিহেতু pq সহমৌলিক সেয়েহে pqৰ সাধাৰণ উৎপাদক 5 হ'ব নোৱাৰে। এটাকে কি হ'ব √5, যিটো অসম্ভৱ মানে, তো √5টো কি হ'ব সেইকাৰণে অপৰিমেয়। তাৰমানে আমি মেইন বস্তুটো ধৰি লৈছোঁ যে √5টো এটা পৰিমেয়, কিন্তু আমি লাষ্টত কি পালোঁ √5টো অপৰিমেয় হয়, কাৰণ ইয়াৰ সাধাৰণ উৎপাদক এটা 5 পাইছোঁ, কিন্তু 5টো সাধাৰণ উৎপাদক হ'ব নোৱাৰে কাৰণ আমি ধৰিয়ে লৈছিলোঁ pq সহমৌলিক। তাৰমানে আমাক এইটো প্ৰুফ কৰালে যে আমি যিটো ধৰি লৈছিলোঁ সেই বস্তুটো ভুল হয়, যে সহমৌলিক বস্তুটো একচুৱেলি নহয়, সেইকাৰণে আমাৰ 5 এটা উৎপাদক ওলাইছিলে। তো যিহেতু 5 এটা উৎপাদক ওলাইছিল দুটাৰ ক্ষেত্ৰত p আৰু q ক্ষেত্ৰত, তো দুটা সহমৌলিক নহয়। বুজি পাইছেনে? আৰু যদি নহয় তেতিয়াহ'লে তাৰমানে আমি যিটো ধৰি লৈছিলোঁ এইটো ফুল, তাৰমানে পৰিমেয় যি ধৰি লৈছিলোঁ সেইটো ফুল, তো এইটো কি হ'ব এতিয়া অপৰিমেয় হ'ব। তো তোমালোকে এনেকৈ ওলাই লৈ তোমালোকে পৰীক্ষাত দেখাব পাৰিবা। বাকী আমি 3 নম্বৰ আৰু এটা কুৱেশ্যন কৰি দিওঁ, যেনেকৈ 1/√2 অপৰিমেয় সেইটো প্ৰমাণ কৰিব লাগে। তেতিয়াহ'লে ধৰা হ'ল 1/√2টো এটা কি হয় পৰিমেয়, ধৰি ল'ম এনেকৈ। তো ইয়াতো 1/√2 আমি কি বুলি লিখিম p/q লিখিলোঁ। য'ত pq এটা কি হয় সহমৌলিক। তো ইয়াতে আমি কি লিখিম বজ্ৰপূৰণ কৰিলে কি হ'ব q = √2p, আৰু q/p হ'লে কি হ'ব √2। এইটো কি বুজাইছে, অৰ্থাৎ
এইটো বুজাইছে যে √2 এটা কি হয় পৰিমেয় সংখ্যা কিয় পৰিমেয় সংখ্যা বুজাইছে কাৰণ q/p বা p/q কিবা এটা আৰ্হিত আছে নে নাই ভগ্নাংশৰ নিচিনা আছে √2টো কিন্তু √2টো পৰিমেয় বুলি দেখাইছে ইয়াৰ হিচাপত কিন্তু যিটো অসম্ভৱ হয় √2টো অসম্ভৱ কাৰণ √2টো কি হয় আমাৰ অপৰিমেয় সংখ্যা ইয়াক সেইকাৰণে p/q আৰ্হি বা ভগ্নাংশ এনেকুৱা q/p আৰ্হিত আমি লিখিব নোৱাৰো যিটো অসম্ভৱ সেয়েহে √2টো কি হ'ব অপৰিমেয় বাকী কেইটা কুৱেশ্যন একদম সহজ বা √2 বা √3 যিটো আৰ্হি আছে সেই ওলোৱাটো অলপ টেকনিকটো তোমালোকে পাহৰিব পাৰা সেই বস্তুটো চাই ল'বা বাকীকেইটাতো ইজি হয় বাকীকেইটা এনেকৈ ওলাবা যে √2 বা √3 এনেকৈ ওলাব যিটো √, আছে তো সেইটো আমাৰ অসম্ভৱ বুলি লিখি দিবা অৰ্থাৎ √2 পৰিমেয় বুলি আহিব কিন্তু যিটো অসম্ভৱ তো সেইকাৰণে এইটো অপৰিমেয় সংখ্যা তো বস্তু এইখিনি লিখি দিলে হ'ল বাকীখিনি ক্ষেত্ৰত তো 3 নম্বৰ কুৱেশ্যনকেইটা তোমালোকে তেনেকৈ কৰিবা নেক্সট 1.4ৰ তোমালোকৰ কুৱেশ্যনকেইটাৰ 2 নম্বৰটো আৰু 3 নম্বৰটো কৰি দিছোঁ 17/8টোৰ আমি সাৱধি হয় নে নিৰৱধি হয় সেইটো ওলাব লাগে এতিয়া চোৱা সাৱধি হ'ব লাগিলে আমি কৈছিলোঁ যে যিটো কিউ আছে p/q আৰ্হিত থাকে যিটো কিউ আছে সেইটো 5 × 2n আৰ্হিত থাকিব 5n × 2m আৰ্হিত থাকিব এনেকুৱা আৰ্হিত থাকিব পাৰে এতিয়া আমি এই আৰ্হিটো আমি ইয়াতে ওলাই চাম এতিয়া আমি কিউটোৰ আমি এইটো কিউ কোনটো হয় ইয়াৰে p/q যদি আমি ধৰোঁ 8 হ'ব তো 8টোৰ আমি মৌলিক উৎপাদীকৰণ ওলাম 2 বাৰ গ'ল 4 2 2 তাৰমানে কি হ'ব ইয়াত তলফালে 17/2q তাৰমানে এইটো আমি কি আৰ্হিত আছে 17/2^3 × 5^0 তাৰমানে এইটো আৰ্হিত আছে এটাকে কি হ'ব সাৱধি হ'ব এইটো 2 নম্বৰটো কি হ'ব সাৱধি 3 নম্বৰটো যদি চাওঁ আমি 64/455 এতিয়া 455ৰ আমি উলিয়াম 455ৰ কি হ'ব 5 গ'লে 5 × 9 = 45 আৰু 1 বাৰ 91 কিমান লৈ যাব 7 যাব 13 বাৰ তাৰমানে আমাৰ কি হ'ল এইটো 64/5 × 7 × 13 তো যিহেতু এইটো আমাৰ এই আৰ্হিত নাই এই আৰ্হিটোত নাই আমাৰ এইটো 5n × 2m আৰ্হিত নাই তো এটাকে কি হ'ব এইটো নিৰৱধি এইটো কি হ'ব নিৰৱধি আকৌ 2 নম্বৰ কুৱেশ্যনকেইটাই তোমালোকক দশমিকলৈ নিব দিছে যেনেকৈ আমি যদি 17/8টো চাওঁ এইটো যদি আমি দশমিকলৈ নিওঁ কেনেকৈ হ'ব তো আমি পাইছিলোঁ 17 × 2^3 × 5^0 ইয়াতে কি কৰিম আমি তলৰ যিটো 2^3 আছে এইটো 5 টো 3 কৰিম একে সমান কৰিম দুটা তো কি হ'ব এতিয়া 2^3 5^3 আৰু এইটো নতুনকৈ আহিলে ওপৰৰ পৰা লাগিব তো এইটো কি হ'ব এতিয়া যদি 2 আৰু 5ৰ দুটাৰ ওপৰত 3 থাকে তেতিয়াহ'লে 1ৰ পিঠিত 3টা আমি 0 দিম তাৰপিছত 17 × 5^3 মানে ওপৰত কিমান আহিব এতিয়া এইটো পূৰণ কৰিলে আহে 2185/1000 তাৰমানে এইটো 2.185 এইটো হ'ব এনচাৰ তো এনেকুৱা তোমালোকে দশমিকটো ওলাব পাৰিবা ওপৰতো পূৰণ কৰিবা তলত 2 যিমান থাকে হোল যিমান থাকে 2 × 5n যিমান থাকে সিমানটা 0 হ'ব তো তেনেকৈ হৰণ কৰি দশমিক যেতিয়া থাকে সেইটাৰ পিছত 0 যেতিয়া থাকে দশমিক সেইটাৰ পিছত দিলে হ'ল তো এইটোৱে হ'ল এনচাৰ তো ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ এইখিনিতে নেক্সট আৰু ছেকেণ্ড চেপ্টাৰ থাৰ্ড চেপ্টাৰ এনেকুৱা আমাৰ ভিডিঅ' আহি থাকিব থেংক ইউ